নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই মৌচুমী। তোমালোকক এই ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোক সকলোৱে ভালেই আছা। আৰু আজি লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ অসমীয়া কিতাপখনৰ 5 নম্বৰ পাঠটো মা কণৰ চিঠি। এই পাঠটোৰ কুৱেশ্যন আনচাৰসমূহ আমি তোমালোকৰ লগত আলোচনা কৰিম আজি। অকণো এই ভিডিঅ'টো স্কিপ নকৰিবা, শেষলৈ চাই থাকিবা। মা কণৰ চিঠি। মাকন নামৰ এজনী ছোৱালী আছিল। তাই মাকৰ বাবে চিঠি লিখিছিল, হয়নে? মাকক কিহৰ বাবে চিঠি লিখিছিল? তাই মাকৰ সহায় কৰি দিয়া বাবদ যিখিনি পাব লগা টকা সেইখিনি পাবলৈ বা তাইক খুজি পেলানি এখন চিঠি লিখিছিল, হয়নে? বিতংকৈ দিয়া আছে, তোমালোকে ভালদৰে পঢ়িছা বুলি ভাবিছোঁ। আৰু সেই চিঠিখনৰ ওপৰতে এই গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিম। 1 নম্বৰটো কি আছে চাওঁ ব'লা। উত্তৰ দিয়া বুলি আছে। ক নম্বৰটো, মিস্ত্ৰীজনে প্ৰধান শিক্ষকৰ কাগজত কি লিখি দিছিল? মিস্ত্ৰী এজনে যে স্কুলৰ বেঞ্চ ডেস্ক বনাই আছিলে আৰু তেওঁৰ শিক্ষকজন যেতিয়া তেওঁৰ কাষলৈ আহে, মিস্ত্ৰীজনৰ কাষলৈ আহে, তেতিয়া মিস্ত্ৰীজনে তেওঁক এখন কাগজ দিয়ে, অৰ্থাৎ চিঠি এখন দিয়ে। তাত কি লিখি দিছিল? উত্তৰটো হ'ব, মিস্ত্ৰীজনে প্ৰধান শিক্ষকত কাগজত তেওঁ কৰা কামৰ বাবদ তেওঁ পাবলগীয়া পইচাৰ হিচাপ লিখি দিছিল। মানে বুজি পাইছা চাগে ন? মিস্ত্ৰীজনে স্কুলৰ বেঞ্চ ডেস্ক বনাই আছিল আৰু সাজি আছিল। তেওঁ সাজি দিয়া বাবে যিমানখিনি টকা পাব লাগে, সেই টকাখিনিৰ বাবদ তেওঁ কি বুলি কৈছিল? চিঠি এখন দিছিল। খ নম্বৰটো, মিস্ত্ৰীজনে স্কুলত কি কাম কৰিছিল? মিস্ত্ৰীজনে স্কুলত বেঞ্চ সজা কাম কৰিছিল। গ নম্বৰটো চাওঁ, প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়া দেখি মাকনে কি ভাবিলে? প্ৰধান শিক্ষক যেতিয়া মিস্ত্ৰীজনৰ কাষলৈ আহিছিল, মিস্ত্ৰীজনে তেতিয়া এখন চিঠি দিছিল আৰু দূৰৈৰ পৰা মাকনে চাই আছিল। সেই মাকনে চিঠিখন দিয়া দেখি তেওঁ কি বুলি ভাবিছিল? প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়া দেখি মাকনে ভাবিলে যে ঘৰত দেখোন তাইও কাম কৰি দিয়ে তাইও মাকক দেখোন কাম কৰি সহায় কৰে, গতিকে তাইও পাব লাগে দেখোন। তেতিয়াহ'লে যেতিয়া মিস্ত্ৰীজনে কাম কৰি পেলানি পইচা পাব, তাইও মাকক সহায় কৰি দিয়ে, তাই কিয় নাপাব? সেই কথাটো ভাবিলে। আৰু প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়া দেখি মাকনে ভাবিলে যে ঘৰত দেখোন তাইও কাম কৰি মাকক সহায় কৰি দিয়ে, তাইও তেনেহ'লে মাকৰ পৰা পইচা বিচাৰিব পাৰে দেখোন, হয়নে? 2 নম্বৰ কটো চাওঁ, স্কুলৰ পৰা আহি মাকনে কি কৰিলে? স্কুলৰ পৰা আহি মাকে বাঢ়ি দিয়া ভাতকেইটা তাই খৰধৈকৈ খালে আৰু পঢ়া টেবুলত বহি মাকলে এখন চিঠি লিখিলে। যিহেতু মিস্ত্ৰীজনক দেখিলে যে তেওঁ দেখোন কাম কৰি দিয়া বাবদ পইচা পাব, গতিকে তাই লৰালৰিকৈ আহি পেলানি ঘৰত মাকে বাঢ়ি দিয়া ভাতকেইটা খালে। খাই পেলানি কি কৰিলে? যিকেইটা কাম তাই কৰিবলগীয়া আছিল কৰি পেলানি ততাতৈয়াকৈ গৈ তেওঁৰ কিতাপৰ টেবুলত বহিলেগৈ আৰু তেতিয়া তাই এখন কাগজ আৰু এটা পেন উলিয়াই লিখিবলৈ ষ্টাৰ্ট কৰিলে। তাই মানে কি কৈছে? তাৰ মাকলে এখন চিঠি লিখিছে। মাকে চিঠিত মাকনৰ বাবে কৰা কি কামৰ হিচাপ দিছে। আৰু কি হ'ল? মাকনে মাকক সেই চিঠিখন দিয়াত হাতত পালে যেতিয়া মাকে পঢ়ি পেলানি মাকনলৈ ওলোটাই লিখিলে। আৰু তেতিয়া মাকে কি লিখিলে? মাকে চিঠিত মাকনৰ বাবে কৰা কামবোৰ হ'ল মাকনক তুলি তালি 8 বছৰীয়া কৰিলে। এতিয়া গম পালোঁ যে মাকনৰ 8 বছৰ হৈছিল। কাপোৰ কানি ধুই দিলে আৰু ভাত ৰান্ধি খুৱালে আদি কামৰ হিচাপ দিছে। মানে কি? মাকে যেতিয়া তাইৰ মাকনৰ চিঠিখন পালে, তেতিয়া ওলোটাই যেতিয়া মাকে চিঠিখন লিখিলে, তাত কি কামৰ হিচাপ দিছিল? মাকে তাইক সৰুৰে পৰা তুলি তালি 8 বছৰীয়া কৰিলে। সৰুৰে পৰা তাইক যত্ন ল'লে, খোৱা বোৱা, কাপোৰ কানি ধোৱা, যেনেদৰে আমাৰ মা পাপাই কৰে, যে সৰু কেঁচুৱাটিক যেনেদৰে তুলি তালি ডাঙৰ দীঘল কৰে, তেনেকৈয়ে মাকে 8 বছৰীয়া কৰিলে মাকনক। আৰু সৰুৰে পৰা কাপোৰ ধোৱা, গা ধোৱা চব কাম কৰি দিলে। আৰু সেই কামৰ
মাকে ওলোটাই হিচাপ দিলে। গ নম্বৰ, মাকৰ চিঠিখন পঢ়ি মাকনে কি শিকিলে? মাকে যেতিয়া হিচাপ দিলে মাকনক, তেতিয়া মাকনে মাকৰ চিঠিখন পঢ়ি কি শিকিলে? উত্তৰ, মাকৰ চিঠিখন পঢ়ি মাকনে চিঠি লিখিব বা কেনেকৈ লিখিব লাগে বা কেনেকৈ শিকিব লাগে, কেনেকৈ লিখিব লাগে চিঠি যে ডাঙৰজনলৈ লিখিলে কেনেকৈ লিখিব লাগে শ্ৰদ্ধা জনাই, আৰু বন্ধু বান্ধৱীলৈ লিখিলে কেনেদৰে মৰম যাচি লিখিব লাগে, তেনেদৰে মানে সেইবোৰ শিকিলে। 3 নম্বৰ, চিঠি লিখোঁতে কালৈ কেনেকৈ সম্বোধন কৰি লিখিবা? ক নম্বৰ, মাৰালৈ পূজনীয়া, মোৰ পূজনীয়া মা, বা মালৈ যেতিয়া লিখিম তেতিয়া, বা তোমাৰ মাৰালৈ যেতিয়া লিখিবা তেতিয়া কি লিখিবা? পূজনীয়া বুলি বা পূজনীয় বুলি। পূজনীয়া বুলি আৰু দেউতাৰালৈ লিখিলে কি লিখিবা? পূজনীয় বুলি। সৰুলৈ লিখিলে কি কৰিবা? মৰমৰ বুলি, আৰু বন্ধুলৈ প্ৰিয় বুলি। আমি লিখোঁ চাগে ন, তোমালোকেও লিখা চাগে যে মৰমৰ বান্ধৱী বা মৰমৰ মোৰ প্ৰিয় বন্ধু, তেনেকৈ লিখোঁ ন প্ৰথম ষ্টাৰ্টিঙত এটা তেনেকৈ। আৰু 4 নম্বৰটোলৈ যাওঁ ব'লা। এইকেইটা বুজি পাইছা বুলি ভাবিছোঁ। যদি বুজি নাপায় আকৌ কমেণ্ট বক্সত জনাই দিবা, তেতিয়া বুজাবলৈ সুবিধা হ'ব। 4 নম্বৰ, চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ক'ত লিখিব লাগে? যেতিয়া আমি চিঠি এখন ডাকঘৰত দিব যাওঁ তেতিয়া আমি খাম এটা দিওঁ, আৰু সেই খামটোত যালৈ চিঠিখন লিখিছোঁ ক'ত লিখি দিম? উত্তৰ, চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা ক'ত দিম? খামটোৰ ওপৰত। 5 নম্বৰ, ঠিকনাত কি লিখিব লাগে? উত্তৰ, ঠিকনাত নাম, গাঁও বা চহৰ, ডাকঘৰ, জিলা, পিনক'ড আদি লিখিব লাগে, হয়নে? 6 নম্বৰ, খামৰ ওলোটা পিঠিত কাৰ ঠিকনা দিব লাগে? খামটো যেতিয়া দিবা ডাকঘৰত তাৰ ওপৰ পিঠিত কি লিখিবা? প্ৰথম পৃষ্ঠাত মানে ওপৰটোৰ পিঠিত যালৈ দিছা সেইটো লিখিবা, আৰু তলৰ পৃষ্ঠাত কি লিখিবা? খামৰ ওলোটা পৃষ্ঠাত নিজৰ নাম লিখিব লাগে, তেতিয়াহে গম পাব যে তুমি দিছা বুলি। আৰু 7 নম্বৰটোলৈ যাওঁ, একেবাৰে শেষৰ প্ৰশ্ন, চিঠি কেনেকৈ পঠিয়াব লাগে লিখা? উত্তৰ, ডাকঘৰৰ যোগেদি পঠিওৱা চিঠিৰ খামত ডাক টিকট লগাব লাগে। এইখিনিতে তোমালোকে পাজল লাগিব পাৰে, ভালকৈ চাবা যে খাম এটা যেতিয়া আমি কাৰোবালৈ লিখোঁ তেতিয়া ডাকঘৰত সেই চিঠিখন তেওঁ পাবলৈ ডাকঘৰত দি আহোঁ, তাৰ ওপৰত লিখিম যালৈ দিছোঁ সেই এড্ৰেছটো দিম, আৰু ওলোটা পেজত পৃষ্ঠাটোত কি লিখিম? যোনে দিছোঁ বা তুমি দিছা যে কোনে দিছে সেইটো লিখিম, আৰু কি কৈছে খামত কেনেকৈ দিম? ডাক টিকট এটা লগাই দিম, হয়নে? এই 3টা বা 4টা নিয়ম তোমালোকে ভালদৰে চাই থবা, যাতে তোমালোকেও পৰীক্ষাত আহিলে ভালদৰে লিখিব পাৰা, মুঠ নাম্বাৰ পাব পাৰা, তেতিয়া ভালদৰে পঢ়িবা। আজি এই ভিডিঅ'টোত ইমানখিনি আলোচনা কৰিলোঁ তোমালোকৰ লগত। আশা কৰিছোঁ তোমালোকে সকলো বুজি পাইছা, আৰু বুজি নাপালেতো কমেণ্টত জনাবাই নিশ্চয়। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিবা, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো। যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। পুনৰবাৰ তোমালোকক বেলেগ এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল। তাৰে কামনাৰে আজি ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ। বাই বাই।